ৰাজ্যৰ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ অতি সুখবৰ যিসকলে অসম চৰকাৰৰ ২৬,০০০ নিযুক্তিৰ বাবে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এটাৰ পিছত আহিছে আন এটা সুখবৰ যিকোনো মুহূৰ্ততেই ঘোষণা কৰা হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফলাফল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ ফলাফল যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব আৰু এই ৰিজাল্টৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ১৫ ছেপ্টেম্বৰৰ পৰা প্ৰস্তুত কৰা হৈছে পৰীক্ষাৰ ৰিজাল্ট ইয়াৰ এক্সপেক্টেড কাট অফ সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছো অষ্টম শ্ৰেণীৰ কেটেগৰীত যিসকলে আবেদন কৰিছিলে জেনেৰেলৰ বাবে 55ৰ পৰা 60 লৈকে যাব পাৰে ইডব্লিউএছৰ ক্ষেত্ৰত 52ৰ পৰা 57 লৈ OBCৰ 48ৰ পৰা 53 লৈ আৰু এছটিৰ ক্ষেত্ৰত 45ৰ পৰা 50ৰ ভিতৰত থাকিব দশম শ্ৰেণীৰ উত্তীৰ্ণৰ কেটেগৰীত যিসকলে আবেদন কৰিছিলে ইয়াত জেনেৰেলৰ ক্ষেত্ৰত 70ৰ পৰা 75 ইডব্লিউএছৰ ক্ষেত্ৰত 68ৰ পৰা 73 লগতে OBCৰ ক্ষেত্ৰত 65ৰ পৰা 70 আৰু এছটিৰ ক্ষেত্ৰত 60ৰ পৰা 65 যোৱাৰ সম্ভাৱনা তেনেধৰণে 12 পাছ কেটেগৰীত জেনেৰেলৰ 75ৰ পৰা 80 লৈ ইডব্লিউএছৰ 72ৰ পৰা 77 লৈ OBCৰ 70ৰ পৰা 75 লৈ আৰু এছটিৰ ক্ষেত্ৰত 65ৰ পৰা 60 লৈ যোৱাৰ সম্ভাৱনা অধিক লগতে উল্লেখ কৰা হৈছে গ্ৰেজুৱেচন কেটেগৰীত জেনেৰেলৰ বাবে 70ৰ পৰা 75 ইডব্লিউএছৰ বাবে 68ৰ পৰা 63 OBCৰ বাবে 65ৰ পৰা 70 লৈকে আৰু SC ST কেটেগৰীত 60ৰ পৰা 65